নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ ওচৰত মই জুবিন গাৰ্গে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ নাগৰিকত্ব বিধেয়ক বিলখন কেনেদৰে বিৰোধিতা কৰি চিঠি লিখিছিলে, কিদৰে কৈছিলে তাকে ক'বলৈ ওলাইছো। তেখেতে কৈছে যে বহুত কোৱা হ'ল, এবছৰ দুবছৰ মান ধৰি কৈয়ে আছো, চৰকাৰে নুবুজিলে। ধৰ্ম আৰু জাতিৰ মাজৰ পাৰ্থক্যটো বুজি নাপালে, বুজিও নুবুজাই ভাও ধৰিলে। আজি সকলোৱে ধিক্কাৰ দিছে, ময়ো ধিক্কাৰ দিছো চৰকাৰক। পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, আচলতে কি হ'ল সেয়া সকলোৱে দেখিছে। এই বিধেয়কখন আমি নামানো, কোনো চৰ্ততেই নামানো। মোৰ 45 বছৰ বয়স হ'ল এতিয়া। জন্মৰ পৰা বাংলাদেশী শুনি আহিছো। এতিয়া আমনি লাগিছে, ভাগৰো লাগিছে, তাতকৈ বেছি লাজ লাগিছে। যিবোৰ মানুহে বাংলাদেশী নেলাগে বুলি আন্দোলন কৰিছিল, সেইবোৰেই মন্ত্ৰী বিধায়ক হৈ থাকিবৰ কাৰণে অসমখন শেষ কৰি দিব খোজা দেখি সৰ্বদা নিজেই আচৰিত আছিল। তেওঁ যদি এনেকুৱা কৰে, তাৰপিছত আমি কাক বিশ্বাস কৰিম? নেতা থাকিলে বিপ্লৱ ভয়ংকৰ হয়, কোনেও নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সেইটো হলে অসমক শেষ কৰাৰ দায়িত্ব সৰ্বদাৰ নামতেই পৰিব। দুখ লাগে, সৰ্বদাক জাতীয় নায়ক বুলি কয়, এতিয়া মুৰ্দাবাদ ধ্বনি দিয়ে। সেইবোৰ দেখিলে বেয়া লাগে। মুৰ্দিৰ কাষত বহি হাত চাপৰি মাৰি থকাতকৈ বহুত ডাঙৰ কাম আছে দেশত। তেওঁ নিজে লাজ নাপালে আমি কিন্তু লাজ পাওঁ। JPC আকৌ আহিম বুলি কৈছিল, নাহিল। আমাক ঠগিলে, আমাক মুৰ্দিয়ে ঠগিলে, সৰ্বদাই ঠগিলে, বিজেপিয়ে ঠগিলে। আছে অসম বন্ধ দিছে, মই বন্ধ বেয়া পাওঁ, কিন্তু অকৰাৰ অভিনয় কৰি থাকিলে আৰু কি ৰাস্তা আছে? সংসদত বিলখন উত্থাপন হলেও সৰ্বদাই না কৈ দিব পাৰে। কৈ চাওকচোন, যি হয় দেখা যাব। মই এতিয়াও শান্ত হৈ আছো, এসপ্তাহ মান অসমত নাথাকিম। ঘূৰি অহাৰ আগলৈকে সৰ্বদাই কিবা এটা কৰিলে ভাল। নহলে এইবাৰ মই অকলে আন্দোলন কৰিম। কি কৰিম নাজানো। আছে প্ৰতিবাদ কৰিছে, গোহাঁই ছাৰে লিখি আছে, কৃষক মুক্তিয়ে দিল্লীত গৈ ধৰ্ণা দিছে। সকলোৱে না বুলি কৈছে যেতিয়া, আৰু এবাৰ বিবেচনা কৰি চাওক। চৰকাৰ ৰাজনীতি মই বুজি নাপাওঁ, কিন্তু অসমীয়া জাতি কেনেকুৱা সেইটো ভালকৈয়ে বুজি পাওঁ। আমাক অসমীয়া কৰি ৰাখিবলৈ কোনো ধৰ্মৰ দৰকাৰ নাই। আকৌ এবাৰ ভাবি চাওক। 7 দিনৰ পিছত ভদ্ৰতা শিকাই লাভ নহব নহলে। এইবুলি আমাৰ অতি মৰমৰ জুবিন গাৰ্গে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ চিঠি লিখিছে। এইখিনি আছিল আজিৰ এই ভিডিঅ'টো।